নমস্কাৰ যোৱাকালি আমি গৈছিলোঁ কোহিনুৰ থিয়েটাৰ চাবলৈ পোনপ্ৰথমে জুবিন দাক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি দিলে মায়াবিনী গীতটোৰে তাৰপিছত ষ্টাৰ্ট হৈ গ'ল আজি নাটক চম্পক শৰ্মাদেৱৰ ৰচিত আৰু পৰিচালিত নাট বকুলৰ বিয়া উৰুলি দিয়া এইবাৰ কোহিনুৰ থিয়েটাৰৰ টিমটো বহুত ষ্ট্ৰং গোটেইখিনি তাৰকাই আছে ইয়াতে সিদ্ধান্ত দা ৰাজ ভৈৰৱ দা শ্ৰীমন্ত মাধৱ দা মৃদুল চুতীয়া দা জয়ন্ত দা সুমন দা ৰাজদীপ দা অংকিতা বা কিৰিজা বা আৰু বহুত আছে নাম ল'বলৈ দিগদাৰ হৈ যোনে থিয়েটাৰ চাই তেওঁলোকে গমেই পায় এওঁলোক থিয়েটাৰৰে মানুহ ইয়াতে এটা জুবিন দাৰৰ গান আছে সেইটো গান মই শুনাব খোজা নাই কাৰণ তেওঁলোকে ৰিলিজ দিয়া নাই যিহেতু মই নুশুনাও আৰু থিয়েটাৰখন চলি আছে IIT গেটত উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ওচৰে পাজৰে যোন আছে তেওঁলোকে যে আহিব পাৰে কাৰণ টাইটানিক নাটকখন আজি তেওঁলোকে নিবেদন কৰিব যিহেতু কালি নাটক বহুত ধুনীয়া হৈছে ভিডিঅ'বিলাক ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব নেক্সট কি ভিডিঅ' বনাম ধন্যবাদ জয় জুবিন দা